নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানকক। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে বিচিত্ৰ কুইজৰ 10টা প্ৰশ্ন আৰু তাৰ 4টা অপশ্যন সহকাৰে উত্তৰ। ভিডিঅ'খন চাই নিশ্চয় আপোনালোকে ভাল পাব। আহক তেনেহ'লে ভিডিঅ'খন শেষলৈকে স্কিপ নকৰি চাওক। আজিৰ প্ৰথম প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি? এ সুপ্ৰিয়া পাঠক, বি মনোৰমা তালুকদাৰ, চি অঞ্জুম চোপ্ৰা আৰু ডি বাসেন্দ্ৰী পাল। উত্তৰটো হ'ল অপশ্যন ডি বাসেন্দ্ৰী পাল। দ্বিতীয় প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত বাঘ আটাইতকৈ বেছি পোৱা যায়? অপশ্যনকেইটা হ'ল এ পাঞ্জাৱ, বি অন্ধ্ৰপ্ৰদেশ, চি মধ্যপ্ৰদেশ আৰু ডি অসম। উত্তৰটো হ'ল অপশ্যন চি মধ্যপ্ৰদেশ। তৃতীয় প্ৰশ্ন, কোন চৰাই কেতিয়াও বাহ সাজিব নোৱাৰে? অপশ্যনকেইটা হ'ল এ কুলি চৰাই, বি বাদুলি, চি হামিংবাৰ্ড আৰু ডি শগুন। উত্তৰটো হ'ল অপশ্যন এ কুলি চৰাই। আজিৰ চতুৰ্থ প্ৰশ্ন, ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰটো কোন ঠাইত অৱস্থিত? অপশ্যন এ পুনে, অপশ্যন বি তাৰাপুৰ, অপশ্যন চি আহমেদাবাদ আৰু অপশ্যন ডি ফয়ছলাবাদ। উত্তৰটো হ'ল অপশ্যন বি তাৰাপুৰ। পঞ্চম প্ৰশ্ন, কোন মাছে গাখীৰ দিয়ে? অপশ্যনকেইটা হ'ল এ তিমি মাছ, অপশ্যন বি বৰালি মাছ, অপশ্যন চি মাগুৰ মাছ আৰু অপশ্যন ডি শ'ল মাছ। উত্তৰটো হ'ল অপশ্যন এ তিমি মাছ। ষষ্ঠ প্ৰশ্ন, অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি? অপশ্যনকেইটা হ'ল এ জগদীশমুখী, অপশ্যন বি কুমাৰ গৌৰৱ, অপশ্যন চি আকবৰ হাইদৰি আৰু অপশ্যন ডি নবীন পাটনায়ক। উত্তৰটো হ'ল অপশ্যন চি আকবৰ হাইদৰি। সপ্তম প্ৰশ্ন, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? অপশ্যনকেইটা হ'ল এ 1856 চনত, বি 1862 চনত, অপশ্যন চি 1877 চনত আৰু অপশ্যন ডি 1846 চনত। উত্তৰটো হ'ল অপশ্যন ডি 1846 চনত। আজিৰ অষ্টম প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ পৰিষদত সভাপতিত্ব কৰা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যনকেইটা হ'ল এ বাসেন্দ্ৰী পাল, অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত, অপশ্যন চি নিৰ্মলা প্ৰভা আৰু অপশ্যন ডি তাৰা প্ৰসাদ দাস। উত্তৰটো হ'ল অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত। নৱম প্ৰশ্ন, বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনকেইটা হ'ল এ জোচেফ কাৰ্টাৰ, বি মাইকেল ফেৰাডে, চি জন ডেনিছ আৰু অপশ্যন ডি হামফ্ৰে ডেভি। উত্তৰটো হ'ল অপশ্যন চি জন ডেনিছ। আৰু আজিৰ অন্তিম প্ৰশ্ন, কোন দেশৰ প্ৰধানমন্ত্ৰী বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী? অপশ্যনকেইটা হ'ল এ বাংলাদেশ, বি পাকিস্তান, অপশ্যন চি ইংলেণ্ড আৰু অপশ্যন ডি শ্ৰীলংকা। উত্তৰটো হ'ল অপশ্যন ডি শ্ৰীলংকা।